হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু মই চন্দ্ৰমা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি এইফালে চাওকচোন, এইফালে কি কাম চলি আছে। আজি আমাৰ ভেলাঘৰ আৰু মেজিৰ কাম চলি আছে। ফাৰ্ষ্টতে মেজিৰ কাম চলিছে আৰু এয়া আজি বাঁহগছ কাটি আনিছে দাদাহঁতে। আজি বাঁহগছ পুতিব, বাঁহগছ পুতি তাত নৰা দি পিনে মেজিটোৰ কাম চলিব আৰু মেজি বনাব। আৰু চাই থাকক ভিডিঅ'টি, মই গোটেইখিনি দেখাই আছোঁ কেনেকৈ মেজিৰ কাম কৰিব, গোটেইখিনি দেখাই আছোঁ। তো কণ্টিনিউ কৰি থাকক। এইফালে লাজুকীয়া আৰু এইফালে এওঁলোকে একদম কামত বিজি। আৰু এইফালে এয়া চাওক, আমাৰ কাম আৰম্ভ হৈ গ'ল। এয়া মেজিটোৰ কাৰণে মানে বাঁহ পুতিবৰ কাৰণে গাঁত খান্দি আছে। এয়া দাদা গাঁত খান্দি আছে। আমাৰ মেজিৰ কাম আৰম্ভ। আৰু এইফালে আমাৰ মেজিৰ কাৰণে বাঁহ কাটি আনিলে। আৰু এইফালে এতিয়া সকলোৱে নিজৰ নিজৰ কামত লাগি গ'ল, আমাৰ মেজি বনোৱাৰ কামত। আৰু এইখিনিতে এটা কথা কৈ লওঁ, আগতে মানে আমাৰ ভোগালী বিহু বুলি ক'লে মানুহৰ যিটো এটা উৎসাহ আছিল, ল'ৰাবিলাকৰ বিশেষকৈ যিটো উৎসাহ আছিল যে ভেলাঘৰ বনাব লাগিব, মেজি বনাব লাগিব। কিন্তু আজিকালিৰ দিনত মানে এই উৎসাহটো অকণমান কমি গৈছে, হয়নে? ক'বচোন কমেণ্ট কৰি। মানে কি হৈছে, আজিকালি এইটো উৎসাহটো অলপ কমি গৈছে। আচলতে সকলোৱে মানে আজিকালি নিজৰ কামত ব্যস্ত হৈ গৈছে। নিজৰ কামত ব্যস্ত হোৱাৰ কাৰণে মানে কি হৈছে, ভোগালী বিহু আহিছে যাব আৰু সেনেকুৱা হৈ গৈছে। মেজি যে বনাব লাগে, ভেলাঘৰ যে বনাব লাগে, সেই মানে অসমীয়া পৰম্পৰাটো অলপ কমি গৈছে। কিন্তু আমাৰ দাদাহঁতে কিন্তু প্ৰত্যেক বছৰে মানে ইয়াতে সৰুকৈ হ'লেও বনায় আৰু সৰুকৈ হ'লেও মানে ভেলাঘৰ এটা বনাব, মেজি বনাব, সেনেকৈ আছে আৰু আমাৰ ইয়াত গাঁৱলীয়া পৰিৱেশত অলপ থাকে। আৰু মোৰ মতে আমি অসমীয়া মানুহ হয় যিহেতু, আমি অসমীয়া পৰম্পৰাবিলাক মানে বজাই ৰাখিব লাগে। আৰু আমি যদি অসমীয়া মানুহ হয়, আমাৰ পৰম্পৰা যদি আমি বজাই নাৰাখোঁ, বেলেগ আন কোনে ৰাখিব? গতিকে চাওক, আমাৰ দাদাহঁতে প্ৰত্যেক বছৰে এনেকৈ সৰুকৈ হ'লেও বনাই আছে। আৰু মোৰ মতে সকলোৱে এনেকৈ এইবিলাক কৰিব লাগে। আৰু এইফালে এতিয়া চাওক, এইফালে আমাৰ একদম মেজিৰ কাম আৰম্ভ হৈ গৈছে। এয়া চব সৰুকৈ হ'লেও মানে সকলোৱে বনাবলৈ চেষ্টা কৰিছে, পৰম্পৰাটো ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। এনেকৈ সকলোৱে ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু এইফালে এইটো কি কি এইটো মেইন মানে আৰু এইফালে এয়া আমাৰ ঘোঁৰা আহি গ'ল। মানে কি হৈছে, তেলৰ যিটো ড্ৰাম আছিলে, সেই ড্ৰামটোৰ ওপৰত থিয় হৈ পিনে মানে ওপৰত গাঁঠিটো দিব বিচাৰিছিলে, কিন্তু সেইটো চাপৰ হৈছে। আৰু এতিয়া ইহঁতে ঘোঁৰা এটা দাঙি লৈ আহিছে। ই এইফালে টাইম পাছ কৰি আছে। এই কি কৰি আছা? টাইম পাছ। আৰু
চাওকচোন সিও মানে আমাৰ কাম চাই আছিল এতিয়া মানে গুচি গ'ল মই দেখাব লাগিছিলে সি যেতিয়া আমাৰ কাম ধুনীয়াকৈ বহি চাই আছিল এতিয়া গুচি গ'ল আৰু এইফালে আমাৰ কাম চলি আছে আকৌ ইহঁতে গ'ল পিছফালে বাঁহ কাটিবৰ কাৰণে বাঁহ লগা হ'ল আকৌ বাঁহ আনিব গৈছে পিছফালে বাঁহ কাটিব গ'ল বাই বাই সোনকালে আহিবি আৰু এতিয়া ইয়াত অকলে অকলে মই মেজি ৰখি আছোঁ মই মেজি ৰখি আছোঁ আৰু এইফালে বাঁহ কাটিব গ'ল 2000 years later আৰু বহু সময় মই অকলে অকলে ৰখি থকাৰ পিছত ফাইনেলি ইহঁতে এতিয়া আহি পাই গ'ল আহিয়ে একদম কামত আকৌ লাগি গ'ল আকৌ গাঁঠি খুলি গ'ল ওপৰৰ গাঁঠি আকৌ খুলি গ'ল 3বাৰমান খুলিছে ওপৰৰ গাঁঠিটো আকৌ বাঁহবিলাক উভালিলে আকৌ এইবাৰ আকৌ নতুনকৈ পুতিব ধৰিছে মানে 3বাৰমান গাঁঠি খুলিছে আৰু সেইটো কাৰণে মানে কষ্টবিলাক বেছি হৈ যাই আছে তথাপিও কিন্তু আমাৰ দাদাহঁতে এৰি দিয়া নাই ল'ৰাকেইটাই চাই আছে মই ধৰিলোঁ বাঁহডাল পৰতে এডাল ধৰ আৰু এয়া ফাইনেলি আমাৰ মেজিত নৰা বান্ধিবৰ সময় হৈ গ'ল এয়া এতিয়া নৰা বান্ধিব ওলাইছে আৰু এইফালে মাত্ৰ বেপাৰী এজন আহিছিলে আৰু বেপাৰীজনৰ পৰা মানে মই বেগ এটা ৰাখিলোঁ এইটো আৰু এতিয়া বেগটো ৰাখিলোঁ আৰু এতিয়া মেজি বনাই আছে সেইফালে যাওঁ মেজি বনোৱা হ'লেই চাগে মই বেগ ৰাখি থাকোঁতে এইফালে বেগ একদম কান্ধত লৈ এইফালে মেজি হ'লে আৰু এইগৰাকীৰ আজি খবৰে নাছিল এইমাত্ৰ আহিছে আৰু এডাল কি হা হনুমন্তৰ নেজ এডাল হনুমন্তৰ নেজ ই কোৱা মতে কিন্তু মই নাজানো ই কোৱা মতে হনুমন্তৰ নেজ আমাৰ কথিত ভাষাত লেথি কথিত ভাষাত লেটি ন এয়া হনুমন্তৰ নেজ অৰ্থাৎ লেটি গ'ল ওপৰত আৰু এডাল এনেকৈ মেৰিয়াই দিছে
মাথা ঘূৰাল ই গান গাই আছে একদম আমাক গান শুনাই আছে আমি বৌ ৰম বুলি গান শুনাই আছে আমাক কি গান শুনাই আছিলি সেইটো চব মোৰ সেইটো पहले भी मैं तुमसे मिला हूँ আৰু এইয়া ফাইনেলি আমাৰ মেজি কমপ্লিট হৈ গ'ল আমাৰ মেজি ৰেডি হৈ গ'ল মাঘ বিহুৰ কাৰণে আৰু আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই আৰু শেষত আপোনালোক সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হেপী মাঘ বিহু বাই বাই